নমস্কাৰ বন্ধুসকল, মই পৰম। আপোনালোকে চাই আছে পৰম এণ্টাৰটেইনমেণ্ট। বলক আমি আজি যাওঁ আলু খেতি কেনেকৈ কৰে চাবলৈ। অকণো পলম নকৰি বন্ধুসকল আহি পালোহি বন্ধুসকল। এয়া দেখিছে আলু হয়, লোকেল আলু। এয়া দেখিবলৈ পাইছে আলু ৰুই আছে। কেনেদৰে আলু ৰুৱে আমি ওচৰৰ পৰা চাওঁ বলক বন্ধুসকল। এয়া দেখিবলৈ পাইছোঁ আলু ৰুই আছে, খৰাহিত আলু। ইয়াত দেখিছে বন্ধুসকল মহিলাগৰাকী কিমান সুন্দৰভাৱে আলু ৰুইছে। আমি দেখিবলৈ পাইছোঁ নাঙলেৰে মাটি ফালি দিছে। মাটি ফালি আলু দিয়া হৈছে তাত দেখিবলৈ পাইছে। এয়া এনেদৰে নাঙল টানি মাটি শিয়লো ফালি লোৱা হয়। এনেদৰে শিয়লো ফালি লয়, এনেদৰে আলু দিয়া হয়। দেখিবলৈ পাইছোঁ আমি আলু দি আছে। বলক বন্ধুসকল এই ঘৰটোত কি আছে আমি তাকে চাওঁ। এয়া দেখিবলৈ পাইছোঁ আমি বিভিন্ন ধৰণৰ শাক পাচলি। এয়া বিলাহী পুলি হয় আৰু এইবোৰ কবি পুলি, জলকীয়া পুলি আছে। কি সুন্দৰভাৱে ঘৰ সাজি বাঁহৰ কাঠিৰে বনাই। আপোনালোকক ছেকেণ্ডটো ভিডিঅ'ত কেনেদৰে কবি পুলি বিলাহী পুলি ৰোৱা হয় কেনেদৰে আপোনালোকক মই সুন্দৰভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। मेरा वीडियो अच्छा लगे तो लाइक करना और सब्सक्राइब भी कर देना, और फिर सब्सक्राइब करने के बाद बेल आइकन प्रेस करना ताकि आप नए वीडियो सबसे पहले और सबसे जल्दी देख सकें।